কবিতাৰ শিৰোনাম ক্ষমা প্ৰাৰ্থনা। কবি হিৰণজ্যোতি ডেকা। ভুল নুবুজিবা, অনুগ্ৰহ কৰি মাফ কৰি দিবা মোক। সময়ৰ তাগিদাত বন্দী ময়ো এজন লোভী মানৱ। অসহায় মই, দুৰ্বল মই সেইজন বৰা যিয়ে নিজ হাতে কাৰ্যসূচী বনাই অংশগ্ৰহণৰ পূৰ্বেই মৰি যাম। ভুল নুবুজিবা, মই বেয়া ল'ৰা নহয়। তোমালোকৰ প্ৰতি শ্ৰদ্ধা, মৰম, ভক্তি চিৰদিন মোৰ অন্তৰত উভতি নোহোৱা নৈ নিজৰাৰ দৰে প্ৰবাহিত হৈ থাকিব। বিদায় সভাত মোৰ অনুপস্থিতিয়ে হয়তো কাৰ্যসূচীত ব্যাঘাত নজন্মাব, একো অসুবিধাও নহ'ব কাৰো। কিন্তু মোৰ জীৱনত সেই অনুপস্থিত ক্ষণৰ অতীতে যুগে যুগে বছৰে বছৰে কাঁইট হৈ বিন্ধিব, জুই হৈ পুৰিব, কবিতা হৈ দহিব। মই ভুল কৰিলো নেকি? আচলতে মই পাপ কৰিলো। ইচ্ছা কৰিও বিদায় সভাত থাকিব নোৱাৰিলো উপস্থিত, কটাব নোৱাৰিলো আপোন দাদা বাইদেউসকলৰ সৈতে এটা নষ্টালজিক দিন। এইহেন অনুভৱী মুহূৰ্তৰ সাক্ষী হৈ ৰ'ব নোৱাৰাৰ দুখেৰে মই আজি মহাপাপী। পাৰিলে ক্ষমা কৰিবা, নোৱাৰিলে অন্তত বেয়া ল'ৰা বুলিয়েই মনত ৰাখিবা। কাম কৰিছো, মোক পাহৰি নাযাবা। ভুল প্ৰকৃততে মোৰ নহয়, মাথো কঠোৰ সময়ৰ বান্ধোনত বন্দী মই এজন তেনে সাধাৰণ মানুহ। এখন সমাজ ধৰি ৰখাৰ প্ৰয়াসত হেৰালো আনখন সমাজ। এৰা, তোমালোকতো মোৰ আপোন, নিশ্চয় বুজিবা। ককাইদেউ যা গৈ যা, দায় দোষ নধৰিবি একো। মৰম স্নেহবোৰত এলান্ধু পৰিবলৈ নিদিবি দেই। যি কৰ দৃঢ় প্ৰতিজ্ঞ হৈ কৰিবি, দেখিবি জয় তহঁতৰেই হ'ব। মোৰ মৰম চিৰচেনেহৰ বাইদেউসকলক বিদায় জনোৱাৰ ধৃষ্টতা মোৰ নাই। অন্তৰাত্মা কঁপি উঠিছে, নিথৰ হৈ পৰিছে মোৰ দেহ মন সকলো। লুটকেৰেও পৰিছে দুআক্ষিত, কিন্তু মই নাকান্দো। কিয়নো পাবাৰ চকু পানীয়ে মোক দুগুণে দুখ দিয়ে। কেনেদৰেনো বিদায় জনাও তোমালোকক? পাৰিমনে কলেজত মন বহুৱাব তোমালোকৰ অবিহনে? তোমালোকবিহীন নিৰ্জনতাত সময়বোৰ কিবা উকা উকা লাগিবচোন। এতিয়া চাগে দিনবোৰ নোৱাৰিমেই আৰু উপভোগ কৰিবলৈ। তোমালোক নোহোৱাৰ ব্যথাৰে কি জানিবা কটাই দিব লাগিব ৰৈ যোৱা দিনবোৰ।